আজি শ'ল মাছ আৰু সৰু মানিমুনিৰে এসাঁজ বনাই খাওঁ আহক। জ্বৰ চৰ্দি হৈ কাহি কাহি অৱস্থা বেয়া ৰাইজ। এতিয়া পিছে অকণমান ভাল পাইছোঁ আৰু ভাবিছোঁ অকণমান ভাল কিবা এটা বনাই খাওঁ। ঘৰৰ পুখুৰীৰে 2টা শ'ল মাছ ধৰিলে। এনেকুৱা সময়ত সৰু মানিমুনি আৰু মাছৰ জোলকণতকৈ বাৰু ভাল কি হ'ব পাৰে। সেয়েহে আজি সৰু মানিমুনি আৰু শ'ল মাছ বনাম। এইটো ৰেচিপি পিছে তেনেই সহজ, আমি সকলোৱে বনাই থাকোঁ খায়ে থাকোঁ। পথাৰৰ পৰা সৰু মানিমুনি বুটলি মিক্সিতে এটা পেষ্ট বনাই ল'লোঁ। তাৰপিছত মাছখিনি ফ্ৰাই কৰি লৈ ফোৰণ দি পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈ তাতে বিলাহী দি অকণমান সময় ভাজি এতিয়া বইল কৰি ৰখা আলুখিনি দি দিছোঁ। তাৰে পাছতে পিচি লোৱা মানিমুনিখিনি দি অকণমান সময় ভাজি লৈ গৰম পানী দি ভালদৰে উতলিবলৈ দিম। ইয়াতে পিছে মই একো মছলা দিয়া নাই দেই, অকণমান ৰচুন আদা আৰু 2টা জলকীয়াহে দিছোঁ। মানিমুনিৰ জোলকণত যেতিয়া ভালদৰে উতল আহিব আগতে ফ্ৰাই কৰি ৰখা মাছকেইপিচো ইয়াতে দি দিম। চৰ্দিহে ভাল হ'ল, মাতটো পিছে ভালদৰে অহাই নাই। এতিয়া মানিমুনি আৰু শ'ল মাছৰ জোলকণ খাই অকণমান বল শক্তি গোটাই লৈ আকৌ আহিম অন্য এটা ৰেচিপি ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টো পিছে ইমানেই আছিলে। বাই।